যেতিয়া গৰিমা বৌৱে সেই এটা ভিডিঅ' এটা দিছিলে তেতিয়ালৈকে গৰিমা বৌৱে কথাখিনি বুজিয়ে পোৱা নাছিলে। পিছত যেতিয়া গৰিমা বৌৱে কথাখিনি বুজি পাইছে তেওঁ নিজে এজাহাৰ দিছে। এই মিত্তাল বোলাটোৱে আৰু এই সিদ্ধাৰ্থ শৰ্মা এই দুইটাই মিলি জুবিন গাৰ্গৰ বহুত সা সম্পত্তি লুটিলে। এটা তাৰ ফ্লেটটো চিজ হ'ব লাগে। জুবিন দা দুখীয়া মানুহ ভাল পাইছিলে, কোনোবা দুখীয়া মানুহ এজনক ফ্লেটটো দি দিব লাগে চিজ কৰি। আমিতো সেইটো দাবী কৰিছোঁ। তাৰ ইমান আয়ৰ উৎস ক'ত? জুবিন দাৰ কোটি কোটি টকা কাৰ জেপত সোমালে সঁচাই তোমালোকে শুনিলে আচৰিত খাব। সিদ্ধাৰ্থ শৰ্মা আৰু চেমকানু মহন্ত জুবিন গাৰ্গক লুটি ফালে নিজৰ হোটেল বনাইছে বা বিল্ডিং বনাইছে, কিন্তু জুবিন দাৰ নিজৰ ঘৰটো কমপ্লিট কৰিব নোৱাৰিলে এই বদমাছ হাতৰ কাৰণে। কিয়নো জুবিন দাৰ পইচা টকা লুটি লুটি এনেকুৱা এটা হাৰামি কাম কৰিছে। এতিয়া পইচাটো লুটিলে, কোটি কোটি টকা ঘৰৰ পৰা বনাই ল'লে, এতিয়া জুবিন দাক বোলে বি খুৱাই মাৰি পেলালে। এইটো শিখৰজ্যোতি গোস্বামী কোৱা কথা, বি খুৱাই জুবিন দাক হত্যা কৰিলে। এতিয়া সঁচানে মিছা, শুদ্ধ নে অশুদ্ধ, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 11 তাৰিখে বা জানা বুজা হ'ব, মানে সোধা এইবিলাক হ'ব। এতিয়া সঁচানে মিছা কথা কৈছে শিখৰজ্যোতি গোস্বামীয়ে। আৰু কথাটো যদি সঁচা হয়, যদি বি খুৱাই জুবিন দাক মৃত্যু কৰিছিল বা হত্যা কৰিলে, কিন্তু কথাটো বেলেগ হ'ব। ফাঁচীৰ দাবী উঠিব লাগিব বা গুলিয়াই চেমকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ফিনিছ কৰিব লাগে, এনেকুৱা এটা ৰাইজসকলে সকলোৱে দাবী ধৰি আছে। এতিয়া চাই লওক, মই নিউজ এটা দি আছোঁ, তোমালোকে জুবিন দাৰ কাৰণে এটা কমেণ্ট কৰি জনাব। আৰু মোৰ চেনেলত প্ৰথমবাৰ সকলোকে স্বাগতম জনালোঁ। ন্যায় পাবই লাগিব। আমি পামনে নাই চাম, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি কৰে আমি পাবই লাগিব। পামনে নাই নহয়, আমি পাবই লাগিব। দিছ ইজ অল ৰাইট, এইটোৱে কথাটো হ'বই লাগিব। চাই লওক ভিডিঅ'টো। যেতিয়া গৰিমা বৌৱে সেই এটা ভিডিঅ' এটা দিছিলে তেতিয়ালৈকে গৰিমা বৌৱে কথাখিনি বুজিয়ে পোৱা নাছিলে। পিছত যেতিয়া গৰিমা বৌৱে কথাখিনি বুজি পাইছে তেওঁ নিজে এজাহাৰ দিছে। এই মিত্তাল বোলাটোৱে আৰু এই সিদ্ধাৰ্থ শৰ্মা এই দুইটাই মিলি জুবিন গাৰ্গৰ বহুত সা সম্পত্তি লুটিলে। এটা তাৰ ফ্লেটটো চিজ হ'ব লাগে। জুবিন দা দুখীয়া মানুহ ভাল পাইছিলে, কোনোবা দুখীয়া মানুহ এজনক ফ্লেটটো দি দিব লাগে চিজ কৰি। আমিতো সেইটো দাবী কৰিছোঁ। তাৰ ইমান আয়ৰ উৎস ক'ত? সি 3-4খনকৈ ইন'ভা ক'ৰ পৰা কিনিব পাৰিলে? এজন মেনেজাৰে 3-4খনকৈ ইন'ভা ক'ৰ পৰা কিনিব পাৰিলে? আমি কৈ থৈছোঁ যোনদিনা আমি পামতো আমি পিটিম। তাক 2 দিন পিছত পাওঁ, 3 দিন পিছত পাওঁ, 2 বছৰ পিছত পাওঁ, 3 বছৰ পিছত পাওঁ। মাৰাটোতো সি আমাৰ হাতত পিটন খাব। এতিয়া চৰকাৰত এটাই আছে, আমি মৰিয়াই মৰাতকৈ আপোনালোকে বন্দুকেৰে গুলিয়াই মাৰি দিয়ক। কথাটো এইটোৱে, বন্দুকেৰে গুলিয়াই মাৰি দিয়ক। ইমানৰ কথা পাতিবলৈ কি আছে তাত? কিয় কথা আছে নেকি? হা, জুবিন গাৰ্গৰ নিচিনা এটা সত্তাক সিহঁতে শেষ কৰিলে, তাৰপিছত সিহঁতৰ জীয়াই থকাৰ অধিকাৰ অসমৰ জনগণে সিহঁতক নাই দিয়াতো। অসমৰ জনগণে সিহঁতক জীয়াই থকাৰ অধিকাৰ দিয়া নাই। কথাটো একদম স্পষ্ট। আমি দিয়া নাই সিহঁতক জীয়াই থকাৰ অধিকাৰ। মাৰিব লাগিব, দুইটাকে গুলিয়াব লাগিব। চেমকানু মহন্তকো গুলিয়াব লাগিব, সিদ্ধাৰ্থ শৰ্মাকো গুলিয়াব লাগিব। নহ'লে আমি খাৰা হ'ম চৰকাৰৰ বিৰুদ্ধে, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে। কথাবোৰ স্পষ্ট। আমি থিয় হ'ম। অন্ততঃ জুবিন গাৰ্গক লৈ কোনো ৰাজনৈতিক দলে পলিটিক্স নকৰিব। সেইটো একদম সকিয়নি। জুবিন গাৰ্গে কৈ গৈছিলে পলিটিক্স নকৰিবা বন্ধু, আপোনালোকে অন্ততঃ জুবিন গাৰ্গক লৈ পলিটিক্স নকৰিব। যোন আছে চবকে গ্ৰেপ্তাৰ কৰি এতিয়ালৈকে এটা মানুহ জেলত কেলে যোৱা নাই? প্ৰশ্নবিলাক তাত উদয় হয়। কিয় যোৱা নাই? এজন নিউজ চেনেলৰ মালিক কাৰণে যোৱা নাই, এজন কোনোবা ডাঙৰ মন্ত্ৰীৰ ঘনিষ্ঠ কাৰণে যোৱা নাই। ফেচবুকত সিহঁতি পোষ্ট দি আছে, সিহঁতৰ লোকেশ্যনটো ট্ৰেছ কৰিব পৰা নাই। আমাৰ এগেইনষ্টত কেছ হ'লে গোটেই অসম পুলিচে আমি ক'ত আছোঁ আমাৰ লোকেশ্যন চাওঁতে আমাক 5 মিনিটত ধৰে। সিহঁতক আজি 10-11 দিনে ধৰিব পৰা নাই। আমাৰ লোকেশ্যনটো কি বেলেগকৈ ওলায়, সিহঁতৰটো বেলেগকৈ ওলায় নেকি? আমি মোবাইলকেইটা মংগল গ্ৰহৰ পৰা লৈছোঁ, সিহঁতে পৃথিৱীৰ পৰা লৈছে নে কি? কথা বতৰাবোৰ এনেকুৱা নে? সিহঁতৰকেইটা মংগল গ্ৰহ, আমাৰকেইটা পৃথিৱী। সিহঁতৰ মোবাইলকেইটা ট্ৰেছ নহয়, আমাৰ মোবাইলবিলাক পুটুককৈ ট্ৰেছ হয়। হঠাৎ
যেতিয়াই তেতিয়া আমাৰ মোবাইল ট্ৰেচ কৰে সিহঁতৰ মোবাইলকেইটা কিয় ট্ৰেচ কৰিব পৰা নাই সিহঁতে কেনেকৈ ফেচবুকত পোষ্ট দি আছে কথা বতৰাবোৰ একদম স্পষ্ট আৰু যদি এৰেষ্ট নহয় চৰকাৰ ভয়ংকৰ প্ৰতিবাদলৈ সাজু থাকক সেইখিনিয়ে কথা তোমালোকে ভিডিঅ'টো দেখিলা ইমান টকা লয় টকাৰ মাজতো জুবিন দাক হত্যা কৰি কেনেকুৱা থাকিব পাৰিলেহেঁতেন জুবিন দাৰ পইচাৰে টকাৰে মানুহ হ'লে বিল্ডিং বনালে টকা পইচা কামালে জুবিন দা থাকি থাকি মেনেজাৰ হয় তেতিয়াহ'লে পইচাও লৈছে আৰু জুবিন দাক হত্যা কেনেকৈ কৰিব পাৰিলে এই দুটাকতো পুৰা একদম ন্যায় লাগিবই জাষ্টিছ ফৰ জুবিন গাৰ্গ এনাই এৰিব নোৱাৰো যদি জুবিন দাক ন্যায় দিব নোৱাৰে জাষ্টিছ বোলা নামটো নাথাকিবই আমাক ন্যায় লাগিবই সকলোৱে চিঞৰি থাকিব লাগিব নহ'লে আমাৰ অসমৰ মুখ্যমন্ত্ৰী চৰকাৰেও কোনো দায়িত্ব নল'ব এই ন্যায়ৰ বাবে সেইকাৰণে আমি সাইলেণ্ট হৈ নাথাকিব সকলো ৰাইজ ৰজা ন্যায়ৰ বাবে চিঞৰি থাকিব লাগিব তেতিয়াহ'লে